গাহৰি পোৱালি এটা নিছোঁ আৰু বহনি কৰিছোঁ। আমাৰ কানুকাই যিটো বহনি কৰিছে পোৱালি এটা লৈ গৈছে আৰু চাইছে পোৱালিবোৰ তেনেকৈ চব পোৱালি ফালে পলাই গ'ল আৰু মাকজনী পূৰা কিনাই গ'ল ক'ব লাগিব বস্তাটো। পোৱালি ঠিক আছে অঁ ঠিক আছে বস্তাত তেনেকৈ আৰু ভৰাই ল'লোঁ ন। ধৰি লওক ধৰি লওক। বন্ধুসকল যিহেতু আপোনালোকে গমে পাইছিলে যে আগৰ ভিডিঅ'ত মই আপোনালোকক দেখুৱাইছিলোঁ যে গাহৰি পোৱালি কেইজনীমান মোৰ যিহেতু আছে আৰু এই গাহৰি পোৱালি এতিয়া যিহেতু ডাঙৰ হৈ আহিলে আৰু এতিয়া যিহেতু পোৱালি মানে বিক্ৰী পৰা হৈছে ক'ব লাগিব আৰু যিহেতু কাষ্টমাৰ আহিছে এতিয়া আৰু ঠিক আছে। আৰু যিহেতু গাহৰি এতিয়া মই পোৱালিখিনি যিহেতু দুই এটাকৈ দি আছোঁ দেখিছে পোৱালিবোৰ তেনেকুৱাকৈ বাহিৰতে ৰাখিছোঁ যথাক্ৰমে ডাঙৰ হ'ল বাৰু পোৱালিখিনি আৰু কাষ্টমাৰ তেনেকুৱা নিজে আহিছে। আৰু কোনটো পচন্দ কথা ধৰচোন বাৰু ধৰি লওক নিজে ধৰি লওক এই পোৱালি চব পলাই দিলে আৰু সেইফালে দেখিছে সেইজন আমাৰ এইফালে তিতাকাই তাৰ এটা লৈছে আৰু এইফালে আমাৰ কানুকাই এটা ল'লেই আপোনালোকে চালি আৰু আমাৰ এইজনো পোৱালি এটা লৈ লৈছে ঠিক আছে। আপোনালোকে কিবা কাৰণত যদি পোৱালি আপোনালোকক যদি প্ৰয়োজন হয় তেতিয়া আপোনালোকে আহি গাহৰি পোৱালি লৈ যাব পাৰিব আৰু বৰ বিশেষ নাই হ'লেও কিন্তু মানে পোৱালি এটা যিহেতু দি থকা হৈছে দেখিছে আৰু ডাঙৰখিনি তেনেকুৱাকৈ তাত ৰাখিছোঁ আপোনালোকক মই আগৰ ভিতৰত দেখুৱাইছিলোঁৱেই আৰু মাকজনী বহুত যথেষ্ট ক্ষীণাই গৈছে। সেই পোৱালিবোৰ মানে যিহেতু যথাক্ৰমে ডাঙৰ হৈ আহিছে এই মাকজনী বহুত ক্ষীণাই গ'ল আৰু পোৱালিবোৰ এনেকুৱাকৈ এটা কেতিয়া দি থকা হৈছে। মই এটা লৈছোঁ এইটো হেৰি তাকে আমাৰ একেটো পোৱালি এটা লৈছে দেখিছে পাইছে কি প্ৰয়োজন হয় তেতিয়াহ'লে প্ৰায় মই আপোনালোকক কৈছিলোঁ যে পোৱালিবোৰ প্ৰায় মতা পোৱালি হয় বৈ আৰু ইয়াত তেনেকুৱাকৈ এইজন তেনেকুৱাকৈ এইজনী এই বস্তা ধৰি দে দে তেনেকুৱাকৈ আজি যিহেতু পোৱালি দুজনীক দিয়া হৈছে আৰু যিহেতু বন্ধুসকল ক'বলৈ গ'লে ইয়াত যিটো দেখিছে আপোনালোকে চিপচিপীয়া বৰষুণ দিবলৈ ধৰিলে আৰু বাকী যিটো পোৱালিবোৰ ইয়াত আছিলে দেখিছে আপোনালোকে বাকী পোৱালিবোৰ ইয়াতে তেনেকুৱাকৈ বেচা বাহিৰতে ৰাখি দিলোঁ আৰু তেনেকুৱাকৈ বেচা ইহঁতে তিতি গৈছে নেকি দেখিছে নাই পোৱালিবোৰ এইফালে তেনেকৈ দৌৰিছে তিতি গ'লগৈ আৰু বিশেষ মানে মাকজনী আৰু মাকজনী ক'বলৈ গ'লে কি হয় আকৌ এৰিবলৈ মন বেচা এৰিলে কি হয় ঘাই পোৱালি তেনেকুৱাকৈ ঘূৰি ফুৰে গোটেই মানে এইবিলাক মানে বাৰী চাৰীবিলাক মানে কলগছ গোটেইখিনি মানে একেবাৰে খানি অৱস্থা বেয়া কৰি দিয়ে সেইকাৰণে মাকজনী বন্ধ কৰি ৰাখিছোঁ। বাকী পোৱালি ইফালে আছে ইফালে তেনেকুৱাকৈ মানে তিতিহঁতে একেবাৰে কিবা হৈ গ'ল ঠাণ্ডা পৰি গ'ল চাগে দেখিছে নহয় মাকজনী বদমাছ এৰিবলৈ বেয়া আৰু বাকী তেনেকৈ সকলো তেনেকুৱাকৈ বন্দী কৰি থৈছোঁ আৰু আগৰ ভিতৰত আপোনালোকক দেখুৱাইছিলেই কথাখিনি আপোনালোকক ক'লোৱেই যে পোৱালিবোৰ যিহেতু এতিয়া যথাক্ৰমে ডাঙৰ হৈ আহিছে সেয়ে এতিয়া পোৱালিবোৰ দুই এটাকৈ দিবলৈ ধৰিছোঁ আৰু কাষ্টমাৰ তেনেকুৱাকৈ দুই এটা আহিছে বাকী তেনেকুৱাকৈ বৰ বেছি পোৱালি নাই হ'লেও যেনিবা যিহেতু ইমানখিনি পোৱালি যিটো পুহিবলৈ মোৰ ইয়াত জেগা নাই সেয়েহে যিহেতু পোৱালিখিনি তেনেকুৱাকৈ দুই এটা কাষ্টমাৰ আহি থকাখিনি দি থকা হৈছে আৰু বৰষুণ দেখিছে চিপচিপীয়া বৰষুণ গোটেই চিপচিপীয়া এটা বৰষুণ দিব ধৰিলে তাৰমানে পোৱালি তেনেকুৱাকৈ থাকেই চবেই জোপোকা মাৰি তেনেকুৱা জোপোকা মাৰিবলৈ ধৰিলে চবেই বৰষুণত তিতি গ'ল আছে অৱস্থা বেয়া গ'ল সিহঁতৰ বৰষুণত তিতি দেখিছে নহয় মাকজনী বহুত কিনাই গ'ল উপায় নাই কি কৰিব এইবোৰো এৰিলেও বদমাছ গোটেইখিনি খুচুৰি দিয়ে নেৰিলেও তেনেকুৱাকৈ একেবাৰে ক্ষীণাই যায় এৰিলে কেতিয়াবা ভাবোঁ যে অলপ ঘাঁহ বন তেনেকুৱাকৈ খাই পৰি থাকিলে অলপমান পেট ভৰিব কিন্তু এৰিবলৈ অলপ দিগদাৰ হৈছে বদমাছ গোটেই খুচি পৰি থাকে বাকীবোৰ তেনেকুৱাকৈ আছে দেখিছে আৰু মাজে মাজে মোৰ ঘড়ীখিনিৰ ভিডিঅ'খিনি দি থাকোঁ আপোনালোকে চাই বাৰু কিছু আৰু মতা হয়তো মতাটো তেনেকুৱাকৈ ঘাঁহ হিচাপে উঠাইছোঁ এক দেখিছে নহয় চালে ভালকৈ চালোচোন ভালকৈ চালে মতাটোকে চালে ভালকৈ মতাটো মাইকী চাগেতো ভালকৈ চালে যোনটো পচন্দ এটাকে লৈ লওঁ চাচোন কোনটো ডাঙৰটো ধৰ কি কৰ চালা ভালকৈ চালা এইফালে ফালে এইফালে চাই দে গাহৰি পোৱালি এটা নিছোঁ আৰু বহনি কৰিছোঁ যাত্ৰা কৰিছে তাই দেই আমাৰ কানুকাই যিটো বহনি কৰিছে পোৱালি এটা লৈ গৈছে আৰু চাইছে পোৱালিবোৰ তেনেকুৱাকৈ চব পোৱালি ফালে পলাই গ'ল বস্তাটো পোৱালি ঠিক আছে ঠিক আছে বস্তাত তেনেকুৱাকৈ আৰু ভৰাই ল'লোঁ ন ধৰি লওক ধৰি লওক এটা তেনেকুৱাকৈ নিব লাগিব চালেই আপোনালোকৰ যদি প্ৰয়োজন হয় গাহৰি পোৱালি এতিয়াও মোৰ ঘৰত কেইবাটাও পোৱালি আছে আপোনালোকে এইটো কমেণ্ট কৰি জনাব পাৰে ঠিক আছে।